ছাত্ৰ ছাত্ৰীসকল আজি এটা সুন্দৰ কনচেপ্ট লৈ ভিডিঅ'টো তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল মই ক'বলৈ বিচাৰিম যে অসম বৰ্ডৰ আণ্ডাৰত যিবোৰ পৰীক্ষা হয় যেনে HSLC বা HSS পৰীক্ষা এইসমূহৰ বহীবোৰ কিদৰে চেক কৰা হয়, কাক চেক কৰিব দিয়া হয়, কেনেকুৱা প্ৰচেছত চেক কৰে, এইসমূহ তথ্য তোমালোকক মই প্ৰদান কৰিবলৈ চেষ্টা কৰিম। আৰু এইসমূহ পৰীক্ষাৰ যিটো নিয়ম অনুযায়ী তেওঁলোকে অৰ্থাৎ শিক্ষকসকলে বা বৰ্ডে চেক কৰিব দিয়ে, এইসমূহ চেক কৰাৰ সম্পূৰ্ণ প্ৰচেছ মই ৰিচাৰ্চ কৰি বা বৰ্ডৰ পৰা কনচেপ্ট লৈ মই ভিডিঅ' তৈয়াৰ কৰি থৈ দিছোঁ। কিন্তু ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা আহ্বান কৰিছোঁ যে মই আমাৰ এইটো নতুন চেনেলটো তোমালোকে 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া, তেতিয়াহ'লে মই সেই ভিডিঅ'টো আপলোড কৰি দিম। আৰু ভিডিঅ'টো সম্পূৰ্ণ লিগেল আৰু বৰ্ডৰ পৰা কনচেপ্ট লৈ তৈয়াৰ কৰা হৈছে। যদি তোমালোকে অতি শীঘ্ৰে 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া তেতিয়াহ'লে ভিডিঅ'টো আমি আপলোড কৰি দিম। তোমালোকে গম পাবা যে কিদৰে বৰ্ডে বহীসমূহ চেক কৰে, কি ধৰণে নম্বৰ দিয়ে, কি ধৰণে বহীসমূহ চেক কৰা হয়, প্ৰতিটো বহী চেক কৰাৰ সময়ত কিমান সময় দিয়ে, কিমান টকা পইচা, সেই সকলোবোৰ ইনফৰ্মেশ্যন আমি বা আমাৰ টীমে তোমালোকৰ মাজলৈ শ্বেয়াৰ কৰিব। তোমালোকে জাষ্ট এটা কাম কৰা, অতি শীঘ্ৰে আমাক 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া। ধন্যবাদ।